নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিৎ ডেকা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। যোৱাকালি পৰীক্ষা এডিআৰই হাই ছেকেণ্ডেৰী লেভেলৰ 3rd গ্ৰেডৰ পৰীক্ষা শেষ হৈ যোৱাৰ পিছত পৰীক্ষাত প্ৰশ্ন কিমানটা এটেম্প কৰিলোঁ, কেইটা শুদ্ধ হ'ব, কিমান মাৰ্কছ পাম বা নেগেটিভ মাৰ্কিং কিমান আহিব বা কাট অফ কিমান যাব, ইয়াক লৈ আমি সকলোৱে ব্যস্ত আছিলোঁ। কিন্তু হঠাতে যিখন কুৱেশ্যন পেপাৰ ভাইৰেল হৈ আছে আৰু সেই ভাইৰেল হোৱা প্ৰশ্নখনৰ কাৰণে বৰ্তমান আমাৰ মাজত সন্দেহৰ ভাৱ হৈছে যে কুৱেশ্যন পেপাৰখন পৰীক্ষাৰ আগতে ভাইৰেল হৈ আছিল নেকি, পৰীক্ষাৰ আগতে কোনোবাই পাইছিল নেকি, বা পৰীক্ষা আকৌ হ'ব নেকি, কেঞ্চেল হ'ব নেকি, আকৌ অনুষ্ঠিত হ'ব নেকি পৰীক্ষা। তো ইয়াক লৈ সেৱাই এটা স্পষ্টীকৰণ দিছে যে ধেমাজিৰ চিমেণ্ট চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী নামৰ এখন একাডেমীত সেৱাই নিয়োগ কৰা মংগল সিং নামৰ ভিডিঅ'গ্ৰাফাৰ এজনে পৰীক্ষা শেষ হৈ যোৱাৰ পিছত ফটো তুলিছিল আৰু সেই ফটোকেইটা PDF আকাৰে বৰ্তমান আমাৰ যিখন ভাইৰেল হৈছে সেই প্ৰশ্নকাকতখন। তো ইয়াক লৈ তেওঁ ফটো তুলিব কেনেকৈ পালে বা কিহৰ কাৰণে ফটো উঠালে, তো এইটো বৰ্তমান আৰক্ষীৰ তদন্তত আছে আৰু সেই ব্যক্তিজনক বৰ্তমান আৰক্ষীয়ে সোধা পোছা কৰি আছে আৰু সোধা পোছাৰ অন্তত আমি সকলোৱে গমে পাম বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা DGP মহোদয়ে জনাব। আৰু পৰীক্ষাৰ চেকিঙক লৈ যিটো ভিডিঅ' বৰ্তমান ভাইৰেল হৈ আছে আৰু সেই ভিডিঅ'টোৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত ঘোষণা কৰিছে আৰু নতুনকৈ যিকেইটা পৰীক্ষা আহি আছে তাক লৈ নতুন SOP চেকিঙক লৈ বা পৰীক্ষাৰ কেন্দ্ৰক লৈ এখন SOP বনাব দিছে আৰু লগতে এইবাৰ কুৱেশ্যন পেপাৰখন সকলোৰে হাতে হাতে ঘৰত আনিব পৰাৰো ব্যৱস্থা কৰিব। তো ভিডিঅ'টোত জনাবলগীয়া কথা ইমানেই আছিল। আৰু 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা আহি আছে, এইকেইটা দিন আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক, যিমানখিনি পাৰে ৰিভাইজ কৰক, আগতে যি পঢ়িছিলে সেইখিনি ৰিকল কৰক, নতুনকৈ ইমান পঢ়িব নালাগে, আগতে পঢ়া বস্তুখিনি আপোনাৰ ৰিকল কৰি থাকক, তেতিয়া পৰীক্ষাত ভুল হোৱাৰ পৰা বাচিব পাৰিব। তো ভিডিঅ'টোত জনাবলগীয়া কথা ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। গম পাইছোঁ যে ছ'চিয়েল মিডিয়া বা নিউজত এনেকুৱা কুৱেশ্যন বুকলেট এখন চাৰ্কুলেট হৈ আছে আৰু আমি এইটো কনফাৰ্ম কৰিলোঁ যে এইটো উপেন্দ্ৰ নেশ্যনেল একাডেমী চিমেণ্ট চাপৰি যিখন চেণ্টাৰ তাত ইছ্যু হোৱা কুৱেশ্যন বুকলেট। কিন্তু আমি যিটো ইনিচিয়েল পুলিচ ইনভেষ্টিগেশ্যন তাৰ পৰা আমি এইটো কনফাৰ্ম হৈছোঁ আৰু ফাৰ্ডাৰ ডিটেইল ইনভেষ্টিগেশ্যন চলি আছে। ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে ইনস্পেক্টৰ স্কুলছৰ ফালৰ পৰা আৰু ইয়াতে আমি যিটো গম পাইছোঁ যে মংগল সিং বসুমতাৰী নামৰ এজন তাতে যি আমাৰ কেমেৰামেন, কাৰণ চিল খোলা সময়ত ভিডিঅ' ল'ব লাগে, ফটো ল'ব লাগে, তেওঁ পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 1:30 বজাৰ পাছত তেওঁ মানে তেনেকৈ স্কেন কৰি কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে আৰু বস্তুটো আজি মানে ভাইৰেল হৈছে। গতিকে এইটো এটা কথা আপোনালোকৰ জৰিয়তে মই ইয়াত এপিয়াৰ হোৱা সকলো মানে পৰীক্ষাৰ্থীক এইটো নিৰ্ভয় বা এইটো জনাব বিচাৰিছোঁ ইয়াত কোনো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই। গতিকে এইটো পৰীক্ষা শেষ হোৱাৰ পাছত আৰু ইতিমধ্যে সেৱাৰ পৰাও এটা ক্লেৰিফিকেশ্যন দিছে, সেৱাৰ পৰাও আপোনালোকে বিচাৰিলে আমি এইটো দি দিম আৰু এইটো জনাইছে যে হয়তো ভৱিষ্যতে এতিয়া কুৱেশ্যন বুকলেটখন যিহেতু পৰীক্ষা হৈ যোৱাৰ পাছত এখন কনফিডেঞ্চিয়েল মেটেৰিয়েল হৈ নাথাকে, সেইকাৰণে হয়তো ভৱিষ্যতে পৰীক্ষাত হয়তো সেৱাই তেনেকুৱা এটা কনচিডাৰ কৰিব যে কুৱেশ্যন বুকলেট কেণ্ডিডেটক লৈ যাবলৈ দিব।